এইটো দেখিছেনে আমাৰ আলু খোৱা পোক। গাইজ নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই। আজি মই ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া গা পা ধুই মেলি আহিয়েই মই ব্লগটো আৰম্ভ কৰিছোঁ। আজিৰ দিনটোত বহুত বেছি কাম আছে মানে বহুত বেছি কামো নাই, ইমান কাম নাই, কিন্তু আলু খান্দিবলগীয়া আছে। সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি মই ভাবিলোঁ ভাত পানীকেইটা বনাই আজৰি পিজৰি হৈ লওঁ, লগতে আপোনালোকক দেখাবৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰি লওঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, মোৰ ভাল লাগে লাইক এটা পালে। আৰু যদি মোৰ নতুন ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া বাৰ্থডে গ'লে আমি দিয়া নতুন কাপোৰ পিন্ধি হাঁহিছে। এয়া এইফালে মই কৰি আছোঁ বেঙেনা ফ্ৰাই আৰু লগতে এয়া পাচলি কাটি আছোঁ। আৰু এয়া দেখিছেনে, এতিয়া ইমান ধুনীয়াকৈ বিলৰ মাছ দি থৈ গৈছেহি। এয়া এতিয়া ভাজিব লাগিব। ৰাতিপুৱাৰ পৰা বহুত সোনকালে ভাত বনাবলগীয়া হৈ যায়, কাৰণ আমাৰ ভণ্টি কলেজলৈ যায়। তাই ৰাতিপুৱা সোনকালেই যায়, তাই কলেজলৈ 9টাৰ পৰা ক্লাছ থাকে, গতিকে ভাতটো বহুত সোনকালে বনাব লগা হৈ যায়। আৰু এইফালে মই এতিয়া ধুনীয়াকৈ মাছখিনি কুটি বাছি ল'লোঁ। আমাৰ যিহেতু আজি আলু খান্দিবলগীয়া আছে, সেইকাৰণে মই ভাবিলোঁ ৰাতিপুৱাই মই সোনকালে আজৰি হৈ লওঁ। আৰু ইয়াৰ লগে লগে মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এইফালে মই গাখীৰো গৰম কৰি আছোঁ আৰু লগতে মই মাছৰ জোলখিনি বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। মাছৰ জোল বনালে আপোনালোকে এনেকৈ দাইল অকণ দি পেলাই খাব, শাকত বহুত বেছি ধুনীয়া হয় টেষ্টটো। আমাৰ ঘৰত মানুহ 4টা, কিন্তু মই আকৌ হিচাপ কৰিহে মাছৰ জোলত মাছ দিছোঁ দেই। এয়া মোৰ ভাত অলৰেডি হৈ গ'ল। এইফালে মই কুকাৰত ভাত উঠাই থৈছোঁ, ভাত খাব পৰা হৈ গ'ল এতিয়া। আৰু এয়া আমাৰ বাইদেৱে এতিয়া ধুনীয়াকৈ খাই বৈ বা কলেজলৈ যাবলৈ ওলাইছে, ভাইটিয়ে তাইক থৈ আহিবলৈ ওলাইছে। এতিয়া মানে আমি আহিছোঁ ভাইটি আৰু মই আলু খান্দিবলৈ। আমাৰ পাছফালে আলু খান্দিয়ে আছিলোঁ আমি ৰাতিপুৱাৰ পৰা, কিন্তু আজি ৰাতিপুৱাৰ পৰা আমাৰ ঘৰত ইমানেই বেছি আলহী, আলু খন্দাৰ পৰাও আমি দুবাৰমান যাবলগীয়া হৈছে। এতিয়া আকৌ এবাৰ গৈছিলোঁ আলহী আহিছিলে কাৰণে, কি এতিয়া বহুত দেৰি হৈ গ'লগৈ বাৰু, দুপৰীয়াই হ'ল। তথাপিও চাওঁচোন বাৰু কিমানকণ খান্দিব পাৰোঁ। এবাৰ আলু খেতিও আমাৰ ইমান ভাল নহ'লে, দেখুৱাম বাৰু আপোনালোকক। মানে বহুত পোক লাগিলে আমাৰ আলুখিনিত। এতিয়া সেইকাৰণে ভাবিছোঁ এতিয়া আজি যদি নাখান্দো তেতিয়া আকৌ বেয়াও হৈ যাবগৈ আলুখিনি, বৰষুণ দিলে আৰু বেছি বেয়া হৈ যাব। সেইকাৰণে চাওঁচোন বাৰু কিমানকণ খান্দিব পাৰোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া দেখিছেনে আমাৰ আলু খেতি, একেবাৰে অৱস্থাই নাই, ওপৰলৈ গছেই নাই বাৰু। গছখিনি পোকে খাই একেবাৰে চেচ কৰি পেলালে। এয়া গোটেই আলু খল, এটাতো এজোপা গছ নাই। সঁচাকৈ আমাক গোটেইখিনি খাই পেলালে কাৰণে। এইয়া আমাৰ ভাইটি আলু খান্দি আছে। আলু অৱস্থা দেখুৱাম এতিয়া ৰ'ব আপোনালোকক। আলু ওলোৱাই এই যিকেইটা ওলাইছে তাকো পোক লাগিছে। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে পথাৰখনৰ মাজত। এয়া সৰিয়হ, আমাৰ বতাহ মাৰি আছে ধুনীয়াকৈ। এইটো দেখিছেনে আমাৰ আলু খোৱা পোকটো, অসংখ্য পোক ওলাইছে ইয়াত আমাৰ। এইটো কেনেকুৱা ধৰণৰ পোক, সঁচাকৈ এইটো মই আজিহে দেখিছোঁ আকৌ দেই। এইটোৱে গোটেই আলু খাই এদাই কৰি দিছে আমাৰ। এয়া দেখিছেনে আমাৰ দুখলি খেলিলোঁ ন, দুখলিত এয়া আলু ওলাইছে। আলুবোৰ ধুনীয়া হৈছে, কিন্তু এয়া পোকে খাই দিছে নে কি কৰিছে, আধা আধা পোক লাগিছে। আমাৰ গোটেই সৰিয়হৰ খেতি, সৰিয়হখিনি তুলিব হৈছে ন। এয়া আজিলৈ আমাৰ আলু খন্দা হৈ গ'ল, এইখিনি আলু। এয়া এতিয়া আমি ভাত পানী খাই আজৰি হৈ লওঁগৈ। আৰু আলু খন্দা শেষ কৰি আহি আমি ডাইৰেক্ট ভাতৰ পাততে বহিছোঁ আৰু দেই, বহুত বেছি ভোক লাগিছিলে বহুত দেৰি হৈ যোৱাৰ কাৰণে। আৰু এতিয়া মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব নিশ্চয়। এতিয়া বাই বাই।